চৰকাৰী আঁচনিয়ে ঢুকি পাইছেনে দৰিদ্ৰক কিমান ফলপ্ৰসূ হৈছে চৰকাৰী আঁচনি আজি আমি দেখুৱাম এখন বিশেষ ছবি প্ৰতিবেদন চালে আপুনিও গম পাব প্ৰকৃততে কিমান দূৰ সঠিক ৰূপায়ণ হৈছে চৰকাৰী আঁচনি হয় এতিয়াও চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই একাংশ দৰিদ্ৰ পৰিয়ালক চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হাজোৰ এটি দুৰ্ভগীয়া পৰিয়াল আজি কোপতি লাভ কৰা নাই এখনো আঁচনি কাণসাৰ নাই স্থানীয় বিধায়কৰ কামৰূপ জিলাৰ হাজো উন্নয়ন খণ্ডৰ বৰদধি গাঁৱৰ এই পৰিয়ালটোৱে আজিলৈকে প্ৰায়বোৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে আনকি নাপালে এটা চৰকাৰী ঘৰ যাৰ বাবে এতিয়া ভগা চিগা জুপুৰিটোতে দিন কটাবলগীয়া হৈছে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা পাঁচজনীয়া পৰিয়ালটো কিয় বাৰে বাৰে আঁচনিৰ পৰা বঞ্চিত হয় তাক লৈও এতিয়া প্ৰশ্ন উঠিছে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা বা অৰুণোদয় আঁচনিয়েই হওক বা উজ্জ্বলা আঁচনিয়েই হওক ইয়াৰ ভিতৰত এখনো আঁচনিয়ে লাভ কৰা নাই বীণা মহন্ত নামৰ মহিলাগৰাকীয়ে আনকি উন্নয়নৰ ঢাক ঢোল বজোৱা বিধায়িকা সুমন হৰিপ্ৰিয়াক আবেদন নিবেদন কৰিও আজিলৈকে লাভ নকৰিলে এখনো চৰকাৰী আঁচনি এই ক্ষেত্ৰত বিধায়িকাগৰাকীৰ পৰাও লাভ নকৰিলে কোনো সঁহাৰি যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী আঁচনিয়ে দৰিদ্ৰক সকাহ দিয়া বুলি দাবী কৰি আহিছে তেনে সময়তে হাজোৰ বৰদধিৰ এই পৰিয়ালটোৰ কাহিনীয়ে কিন্তু এখন বিপৰীত ছবিহে দাঙি ধৰিছে প্ৰকৃততে কিয় আঁচনি পোৱাৰ পৰা বঞ্চিত হৈছে দুৰ্ভগীয়া পৰিয়ালটো সেয়াও চালি জাৰি চোৱাৰ অৱকাশ আছে এতিয়া এটাই প্ৰশ্ন কেতিয়া চৰকাৰী আঁচনি লাভ কৰিব বীণা মহন্তৰ পৰিয়ালে এই সন্দৰ্ভত খবৰ কৰিবলৈ সময় হ'বনে বিধায়িকা সুমন হৰিপ্ৰিয়াৰ নে এনেকৈয়ে কটাব লাগিব জীৱনৰ পৰৱৰ্তী সময়ছোৱা এতিয়ালৈকে বাইদেৱে আহি পেলাই চাইও গৈছে ঘৰটো চাই পেলাইও বাইদেৱে দিম বুলি কৈ গৈছে এতিয়ালৈকে বাইদেৱে ঘৰে দিয়া নাই সুমন হৰিপ্ৰিয়া বাইদেৱে আহি পেলাই চাই গৈছে চাই দিয়া নাই ঘৰটো এতিয়া বাইদেৱে দিলি ভাল হয় আৰু ঘৰটো জেপিক ভোট দিওঁ আমি একো পোৱা নাই ঘৰো পোৱা নাই অনুৰোধো পোৱা নাই চিলিণ্ডাৰ এইবিলাক একো পোৱা নাই আৰু এনেকৈ পোৱা নাই ঘৰ চৰ ক'তো মাৰিও নিছে ঘৰৰ কিমান বছৰ আমাৰ আয়াকতো ক'তো যাবাই নেদেখে আপুনি কিবা পাইছে নাই নাই পোৱা এনে ল'ৰাটোৱে হাজিৰা কৰে ময়ো বেলেগৰ তাতে কাম কৰোঁ বোৱাৰীটোও কৰে বেলেগৰ তাতে এইখিনি টিং চিং আপোনালোকে নিজে কৰিছেনে নাই বেলেগে দিছে বেলেগ আপোনালোকৰ একো হেৰি পোৱা নাই নাই পংকজ নাথৰ ৰিপৰ্ট নতুন সংবাদ